তো হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? মোৰ খবৰ নিশ্চয় ভাল। আৰু আমি আপোনালোকে দেখিছে পাৰ্ট 1 কৰিছোঁ কৰোণাৰ। এতিয়া আজিৰ ভিডিঅ'টো পাৰ্ট 2 হ'ব। তো আজি কি কৰিম, মোৰ কৰোণা হোৱা বুলি কৈ এইটো ফেক ৰিপৰ্ট আনিছোঁ। পিলপিলি বেটাৰী গাড়ী বা যিবিলাক টেম্পু যাই থাকে সেইবিলাক ৰখাই ক'ম যে মোৰ কৰোণা হৈছে, মই মেডিকেলত যাব লাগে, আপোনালোক কি ভাড়া লাগে কওক, মোক লৈ যাওক। সিহঁতৰ ৰিয়েকশ্যন বা মানৱতাটো কিমান আছে, মোক লৈ যায় নে নাযায়, কি কয় কি নকয়, এইখিনি সকলোখিনি চাই থাকিব। আৰু আজি আমি যদিও ভিডিঅ'টো শ্বুট কৰিছোঁ, কিন্তু ক'ভিডৰ যিটো নীতি নিয়ম প্ৰট'কল সম্পূৰ্ণভাৱে মানি চলিছোঁ। চাওক, এই চেনিটাইজাৰ ইউজ কৰিছোঁ লগত, আৰু মাস্কটো আছে, মাস্কটো মই হেৰিত ৰুমালো আছে প্লাছ মাস্কো আছে। এই চাওক মাস্কো আছে। ক'ভিডৰ যিখিনি প্ৰট'কল সেইখিনি সম্পূৰ্ণভাৱে আমি মেইনটেইন কৰি আছোঁ। আৰু কেমেৰামেন আৰু লগত আৰু একজন আছে, এইবিলাক ডিষ্টেঞ্চ পূৰা মেইনটেইন কৰি আছোঁ আমি। তো এই ভিডিঅ'টোৰ উদ্দেশ্য এইটোৱে যে আপোনালোকে চাই অলপ এই ক'ভিডৰ এই চিন্তাৰ মাজত যাতে আপোনালোকে অলপ হাঁহি ফূৰ্তি কৰে, ধেমালি কৰে, এইখিনিয়ে মোৰ আশা লৈ আজি ভিডিঅ'টো আৰম্ভ কৰিব ওলাইছোঁ। তো চাই থাকক। নমস্কাৰ, আমাৰ এই মিষ্টাৰ চৌধুৰী ইউটিউব চেনেলটোৰ জৰিয়তে কাৰোৰে মনত অপমান বা আঘাত অনাৰ আমাৰ উদ্দেশ্য নহয়। কেৱল মাত্ৰ ছ'চিয়েল এক্সপেৰিমেণ্ট আৰু এণ্টাৰটেইনমেণ্টৰ বাবেহে ভিডিঅ'বোৰ বনোৱা হয়, আৰু হাঁহি ধেমালিৰ মাজেৰে ছ'চিয়েল এক্সপেৰিমেণ্ট আৰু এণ্টাৰটেইনমেণ্ট কৰা হয়। অনুগ্ৰহ কৰি মনত পেলাব আৰু ল'লে ঘূৰাই দিব। ধন্যবাদ। তো বন্ধুসকল, মই মেইন ৰাস্তাত আহি পালোঁ, আৰু আমাৰ কেমেৰা পিনে কেমেৰা ৰেডি হৈ আছে। তো কি কৰে, এখন অটো আহিছে, চাওঁ ৰ'ব কি কৰে। অটোখন নৰাখিল, অটোখন ৰখা নাই। মেডিকেলত যাব, মেডিকেলত হয়, মেডিকেল মানে কি হৈছিল, মোৰ কৰোণা পজিটিভ হৈছিল। আপুনি যদি নেই আৰু ভাড়া লাগে, যি লাগে দি দিম, 500-1000 যি লাগে, মানে কোনো নেনা হৈছে, হা কোনো নেনা হৈছে, একো নহয়। মোক মানুহজন পলাইছে, পিছে পিছে গৈছিলোঁ তাক তেখেতক ক'বৰ কাৰণে, কিন্তু নৰখিল, পূৰা দৌৰ মাৰিছে। আৰু চাওকচোন, আৰু ৰখি আছোঁ কি হৈ লাইফত ফাৰ্ষ্ট প্ৰেংক এনে মেইন ৰাস্তাত। ফাৰ্ষ্ট ভিডিঅ'টো চাইছে ঘৰতে আছিল, কিন্তু ছেকেণ্ড ভিডিঅ'টো মেইন ৰোডত। ভয় লাগি আছে মোৰ, অৰিজিনেল বহুত ভয় লাগি আছে। মেডিকেল গেলি হৈ যাব, হা যি বিচা লাগে দিলেও হয়। মানে কি জানা, মোৰ এই কালি টেষ্ট কৰিছিলোঁ, পজিটিভ আহিছে, 500 দিলোঁ হয় লাগালৈ, হা একো নহয়, যাবা শুনা, মিছা ভিডিঅ' কৰি আছোঁ, ইউটিউব পলাইছোঁ, মানে কৰোণাৰ নাম শুনিলে পলাই পাবা ৰখাই। এটা প্ৰব্লেম হ'ল, বহুতখন ৰখালোঁ এই বেটাৰী ৰিক্সা, মানে কোনো তাই নেগেলাক। এইবোৰ মানে মেডিকেল যাব লাগিছিল। 500 মান দিলোঁ লাগে জাষ্ট দি। মানে কেছটো কি হৈছিল না, মই চেঞ্জাৰ লৈ আছোঁ, কালি আপোনাক মাৰি দিব। আৰু মানে কি জানে, মোৰ কি হৈছিল, ৰিপৰ্টত সেই হৈছিল নে পজিটিভ, আপোনাক লাগে মাৰি দিওঁ হাতে চাতে, 500-1000 লাগব, ইমাৰ্জেঞ্চি লাগে, আপোনাক 1000 টকা দিওঁ, মানে বেলেগ সেই নকৰে না, গাড়ীও পানী নকৰি আপোনালোকে চিন্তা মাৰি দিম গাত, ময়ো মাৰিলোঁ, চাওক মই মাৰিলোঁ, মই গাখীৰ আনিব যাওঁ, হয় নেকি, গাখীৰ ৰখি আছে। বেয়া নাপাব, এটা কথা হৈছে, আমি এটা ফাল্টু ভিডিঅ' কৰি আছিলোঁ এইটো কেমেৰাত। আপোনাক যি বিচাৰলৈকে দি দিম, 500 টকা যি লাগে। মানে মোৰ অলপ সেই ৰিপৰ্ট মানে কিবা সেই হৈছে, আৰু সেই পজিটিভ নেকি, যদি লৈ যায় 500 টকা দিলোঁ, যদি অলপ বেছি লাগে বেছি হ'ব, মানে ইমাৰ্জেঞ্চি যাব লাগিছিল। মই সেইকাৰণে চিন্তা লৈ আহিছোঁ, আপোনালোকে মই হাতে মাৰি দিওঁ। না আপুনি সহায় কৰিলে ময়ো মাৰিলোঁ, আপোনাকো দিব লাগে মাৰি চাৰি নাযায় নেকি, 1000 টকা দিম, তহঁতো নাযায় খেলি ভাল পালোঁ হয়। ক'ত যাব, ক'ত যাবি, ক'ত মই গ'লোঁ হয় মেডিকেল। আপুনি ক'ত যাব? বাজাৰত যাম। বাজাৰত এই বাজাৰত লৈ গ'লে পাৰিলোঁ হয়, কিন্তু এটা সেই মোৰ মানে সেই হৈছে, পজিটিভ হৈছে নিব না, হা দাদা শুনাকে বেক কৰি কেমেৰাটো দেখি চাই ক'ব নেকি গান গাইছিল। এই দুই হাত কেমেৰা ফিট কৰা আছে, একবাৰ হাই কৰি দিয়ক।
আমি একচুৱেলি আজি মানে এটা ৰিয়েকশ্যন ভিডিঅ' মানে যদি এনেহেন অৱস্থাত কোনোবাৰ মানে আজি বহুতখন পিপলি ৰখালোঁ কোনো এখন পিপলি মানে পজিটিভ বুলি নাম শুনাৰ লগে লগে পলাই আপুনি বেয়াটো নাপায় আকৌ অঁ বেয়াটো নাপায় দিয়ক চাব বুলি ক'ত যাব ক'ত যাব মেডিকেল গ'লে হৈ যাব মেডিকেল 20 টকা 20 টকা নহয় আপোনাক আৰু বেছি কৰি দিম কিন্তু মোৰ এটা আপোনাক মিছা কথা কৈ নাযাওঁ কৈ যাওঁ আপোনাক 500 টকা হ'লে দিম মই পিছত বহি চিন্তা কৰিব নালাগে মোৰ ইঞ্চুৰেঞ্চ চব আছে মোৰ মানে পজিটিভ হৈছিল চিৰিয়াছ নহয় কিন্তু মই যাব পাৰিম 500 টকা হ'লেও দিম আপোনাক যদি 1000 টকা লাগে হ'লেও দিম মানে আপুনি যাই কওক চা মোৰ জোৰ অৱস্থা নাই কিন্তু আপুনি যদি যাই যদি যাব পাৰিব মোক লৈ যাব পাৰিব হা আপোনাক কিমান লাগে কওক 1000 টকা দিলে হ'ব 1000 টকা দিলে হ'ব মোৰ পাছত দিম বহি আপোনাৰ লগত কথা নালাগালে আপোনাক চেণ্ডেল মাৰি দিওঁ আপুনি যদি অলপ হৈছে কষ্ট কিবা হাতে পিহি লওক ভালকৈ অলপ গাইছে ভালকৈ ষ্টাইল মাৰি লওঁ হ'ব না হা 1000 টকা আপুনি ঠিক করলোৱে 1000 টাকাত পজিটিভ বলছে হা নাই দিয়ক আপোনালোকে পিপলি চলি থাকে অলপ চেণ্ডেল হাতত লৈ লওক ময়ো মাৰি লৈ লওক অলপ কিন্তু ঘটনা হৈছে সেই আমাৰ আপোনালোকক লগ পাই মই কিন্তু বহুত ভাল লাগিল কিয় সেইটো কথাটো বুজিছা না হয় বিপদত এটা বস্তু সেই মানুহটো যাব লাগিব নালাগে হা তুমি আহি গা পানী ধুই কাপোৰ চাপোৰ খালি দিয়া ঘৰ সেইখিনিয়ে মেইন বস্তু আপোনাৰ এই ভিডিঅ'টো হেৰিত হ'ব মোবাইলত বেয়াটো নাপায় আকৌ আপত্তিটো নাই দিয়ক ৰ'ব ক'ত যাব মেডিকেল গ'লো হৈ যাব মেডিকেল ভাড়া কিন্তু অলপ বেছি হ'ব হ'ব কেই টকা লাগিব কওক মেডিকেল 100 টকামান হৈ লাগিব দিম দিয়ক মানে কি হ'ল মানে মই বহুতখিনি বিল ৰখালোঁ এখন বিলও জানে ঠিক আছে আপোনাক কেই টকা লাগে দি দিম মই মানে মোৰ কণ্ডিশ্যন কৰিলোঁ মোৰ মানে কৰোণা পজিটিভ আপোনাক অলপ চেণ্ডেল লাগে মাৰি দিওঁ চিন্তা কৰিব নালাগে আপুনি মাৰি লওক যাব না আপোনাক যি ভাড়া লাগে দিম 1000 টকা লাগিলেও দিম কথা নাই ৰ'ব দাদা শুনক দাদা শুনক মিছা কৈছোঁ মই হোৱা নাই একো পজিটিভ হোৱা নাই ৰ'ব দাদা ৰ'ব এই গেলে তো বন্ধুসকল ভিডিঅ'টো চাই কেনে লাগিল বৰপেটাত প্ৰেংক কৰাটো অলপ ৰিস্ক কাৰণ ইয়াত ইমান মানুহবিলাকে বুজি নাপায় প্ৰেংক মানে কি তাহাঁতো ভয় লাগি আছিল বহুত সেই ভয়ৰ মাজেৰে আপোনালোকৰ কাৰণে তো যিমান দূৰ পাৰোঁ কৰিলোঁ কিমান ভাল হৈছে কিমান বেয়া হৈছে নাজানো আপোনালোকে কমেণ্ট কৰি ক'ব আৰু এইটো কৰোণা পাৰ্ট 2 হৈছে আৰু পাৰ্ট 3, 4 যদি লাগে কমেণ্ট কৰি কৈ দিব আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু লগৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব তো আজিলৈকে ইমানে বাই